কথা। থুপৰতল নামে এখন গাঁৱত দুখীয়া পৰিয়াল এটাই বাস কৰিছিল। নিপেনে গাঁৱৰ গাঁওবুঢ়াৰ পৰা বহুতবোৰ ঋণ লৈ থৈছিল আৰু সেইবাবে তেওঁ গোটেইখিনি উপাৰ্জন ঋণ পৰিশোধ কৰোঁতেই শেষ হৈ গৈছিল। গাঁওবুঢ়াই প্ৰতিমাহে নিপেনক ইমানবোৰ সুদ বঢ়াই দিছিল যে নিপেনৰ মূৰৰ পৰা ঋণ শেষ হোৱাৰ নামেই লোৱা নাছিল। এদিন নিপেনে খেতিৰ পৰা ঘৰলৈ আহিলে। তৰু, তৰু, চাও এক গিলাচ পানী দিয়াচোন। আনিছো ৰ'ব। এনেতে তিনিওজন ল'ৰা ছোৱালী আহি নিপেনক সাবতি ধৰিলে। দেউতা, দেউতা, আজিৰ পৰা গাঁৱত মেলা বহিছে। চোৱা, আমি যাবলৈও সাজু হৈ আছো। বলা না, সোনকালে তুমিও কাপোৰ পিন্ধাগৈ, তাৰপিছত আমি মেলা চাবলৈ যাম। বোপাইহঁত, মোৰ গা একেবাৰে ভাল নহয়। আমি অহা বছৰ যাম। কি হ'ল আপোনাৰ? ইহঁতক অলপমান মেলাৰ পৰা ফুৰাই লৈ অহাহেঁতেন ইহঁত কিমান আনন্দিত হ'লহেঁতেন। বুজাচোন তৰু, তুমিচোন সকলোবোৰ জানাই, তথাপিও তুমি এনেকুৱা কথা কৈ আছা। বাৰু মই বুজিলো। মইনাহঁত বলা, মই তোমালোকৰ বাবে কিবা ভাল বস্তু বনাও। মেলা চেলাত একো নাথাকে। মা বলা সোনকালে, আমাৰ বহুত ভোক লাগিছে। তৰুৱে দাইল ভাত বনালে আৰু সকলোৱে মিলি খাবলৈ বহিলে। মা, তুমিচোন কৈছিলা তুমি কিবা ভাল বস্তু বনাবা। তুমি সদায় কেৱল দাইল ভাতহে বনাই দিয়া। ইয়াতে কি ভাল বস্তু আছে? মইনাহঁত, মই তোমালোকক কেনেকৈ বুজাও? আমাৰ ঘৰৰ অৱস্থা বৰ ভাল নহয়। দেউতাৰ ওচৰত ইমান পইচা নাই যে আমি ভালকৈ এসাঁজ খাব পাৰিম। সেইবাবে যি আছে আমি সেইখিনিৰে সন্তুষ্ট হ'ব লাগিব। তুমি দুখ নকৰিবা মা, আমি কেতিয়াও একো বস্তুৰ বাবে দাবী নকৰো। মাত্ৰ তুমি দুখ নকৰিবা। মোৰ মৰমৰ মইনাহঁত। পিছদিনা নিপেনে পুনৰ খেতি কৰিবলৈ গ'ল। দিনৰ সময়ত প্ৰখৰ ৰ'দত নিপেনে খেতিত কাম কৰি আছিল। প্ৰখৰ ৰ'দ আৰু ভোকৰ বাবে নিপেনৰ হাড়টো মাটিত বহি পৰিল। হীৰা, হীৰা, হে ভগৱান, হীৰাৰ কি হ'ল? নিপেনৰ হাড় হীৰাৰ মৃত্যু হ'ল। তেওঁ কান্দি কান্দি ঘৰলৈ আহিলে। তৰু, আমাৰ হাড় হীৰা মৰি থাকিলে। হে ভগৱান, এয়া কি হ'ল? এতিয়া আমাৰ কি হ'ব? আমাৰ শেষ সম্বলটো ভগৱানে আমাৰ পৰা কাঢ়ি নিলে। 2-3 দিনমান এনেকৈ পাৰ হ'ল। উপায়বিহীন হৈ নিপেন আৰু তৰুৱে খেতি পথাৰত নিজে হাল বাবলৈ বাধ্য হ'ল। যেনে তেনে তেওঁলোকে গোটেই দিনটো হাল বালে আৰু বীজ দিলে। কিছুদিনৰ পিছত শস্য উৎপাদন হ'বলৈ আৰম্ভ হ'ল। এতিয়া আমাৰ ভাল দিন আহিব। নতুন শস্য উৎপাদন হ'ব আৰু আমি এইখিনি বেছি গোটেই দিন পৰিশোধ কৰি দিম। সেইদিন আকৌ ৰাতি বহুত জোৰকৈ বৰষুণ আহিলে। বহুত জোৰকৈ ঢেৰেকনি মাৰিবলৈ ধৰিলে। তৰু, হয়তো বহুত জোৰকৈ বৰষুণ আহিব। মোৰ বহুত ভয় লাগিব ধৰিছে। ইয়াত ভয় খাব লগা কি আছে? আপুনিও যে বহুত ভয়াতুৰ। কিছু সময়ৰ পিছত বহুত জোৰকৈ বৰষুণ আহিবলৈ ধৰিলে। সকলো শুই পৰিল, কিন্তু বৰষুণ কমাৰ নামেই লোৱা নাছিল। যেতিয়া তৰুৱে ৰাতিপুৱা উঠিলে, তেতিয়া গোটেই ঘৰৰ ভিতৰত পানী দেখি আচৰিত হ'ল। হে ভগৱান, এয়া কি হ'ল? আমিতো ভাবিছিলো বৰষুণ কমিলে চাগৈ। এয়াচোন সকলোফালে পানীয়ে পানী ভৰি পৰিল। আমাৰতো সকলো শস্য চাগে নষ্টই হৈ গ'ল। এতিয়া কি হ'ব? তৰুৱে তৎক্ষণাত নিপেনক জগালে। হেৰা, হেৰা, উঠক সোনকালে। চাওক, সকলো শেষ হৈ গ'ল। চাওক, সকলোফালে পানীয়ে পানী ভৰি পৰিল। হে ভগৱান, এয়া কি হ'ল? মোৰ খেতিডৰাৰ কি অৱস্থা হ'ল? মই সোনকালে গৈ চাব লাগিব। হয়, আপুনি ঠিকেই কৈছে। সোনকালে গৈ চাই আহকগৈ। বৰষুণ এৰাৰ নামেই লোৱা নাছিল। সকলোফালে ইমান পানী ভৰি পৰিল যে আঁঠুলৈ পানী আহি পাইছিল। নিপেনে পানীৰ মাজেৰে গৈ গৈ যেনে তেনে খেতি পথাৰ পালেগৈ। গোটেই খেতিডৰা পানীত ডুব গৈছিল। সকলোবোৰ শেষ হৈ গৈছিল। আনফালে বৰষুণ ইমান জোৰকৈ আহিবলৈ ধৰিলে যে নিপেন পানীৰ আধালৈকে ডুবি গ'ল। তেওঁ একেবাৰে নিৰাশ মনেৰে ঘৰলৈ উভতি আহিবলৈ ধৰিলে। ঘৰলৈ আহি থকা অৱস্থাত নিপেনে বাটতে এটা শিলত খুন্দা খালে। বচোৱা, বচোৱা। নিপেনে বহুত চেষ্টা কৰিলে, তথাপিও তেওঁ পানীত ডুব গ'ল। ঘৰত তৰু আৰু ল'ৰা ছোৱালী কেইজনে অপেক্ষা কৰি আছিল, কিন্তু নিপেন ঘৰলৈ উভতি নাহিল। ৰাতি হৈ গ'ল।
কিন্তু নিপেন ঘৰলৈ নাহিল। গোটেই গাঁওখনতে ইমান পানীয়ে পানী ভৰি পৰিছিল যে ঘৰবোৰো গোটেই পানীত ডুব গৈছিল। মানুহবোৰে গাঁও এৰি অন্য ঠাইলৈ যাবলৈ ধৰিলে। কিছু লোকে ঘৰৰ ছাদত থাকিবলৈ ল'লে। তৰুৱেও তিনিওজন ল'ৰা ছোৱালীৰ সৈতে ঘৰৰ মুধচত উঠিল। মা, দেউতা এতিয়ালৈ ঘৰ কিয় আহি পোৱা নাই? আমাৰ বহুত জোৰকৈ ভোক লাগিছে। কিবা খাবলৈ দিয়া। খাবলৈ কি দিওঁ মোৰ বোপাই? ঘৰত যিখিনি আছিল গোটেইখিনি বানপানীত উটি গ'ল। ল'ৰা ছোৱালী কেইজন ভোকত ছটফটাই আছিল। তৰুৱে সিহঁতৰ এই অৱস্থা চাব পৰা নাছিল। কিন্তু এই সৰু সৰু ল'ৰা ছোৱালী কেইজনক এৰিও তাই যাব পৰা নাছিল। তৰুৱে ল'ৰা ছোৱালী তিনিওজনৰ সৈতে গোটেই ৰাতি তেনেকৈয়ে কটালে। বৰষুণটো এৰাৰ নামেই লোৱা নাছিল। এনেকৈয়ে চাওঁতে চাওঁতে ৰাতিপুৱা হ'ল। নিপেন ঘৰলৈ উভতি অহা নাছিল। তৰু আৰু বেছিকৈ চিন্তিত হৈ পৰিল। তাই সাঁতুৰিবও নাজানিছিল আৰু ল'ৰা ছোৱালী কেইজনক এৰিও যাব পৰা নাছিল। তৰুৱে বহুত ভাবিলে। তাৰপিছত তাইৰ মনলৈ এটা বুদ্ধি আহিল। তাই মুধচৰ তলৰ পৰা কিছু কাঠৰ টুকুৰা উলিয়ালে আৰু সেইখিনি জোৰা লগাই এখন নাও বনালে। শুনহঁত, আহা সোনকালে এই নাওখনত বহি লোৱা। আমি দেউতাক বিচাৰি যাব লাগিব আৰু খোৱা বস্তুৰ ব্যৱস্থা কৰিব লাগিব। তৰুৱে ল'ৰা ছোৱালী কেইজনক নাৱত বহাই নিপেনক বিচাৰি গ'ল। চাৰিওফালে পানীয়েই পানী। মানুহবোৰে ঘৰৰ মুধচত বহি আছিল। মা, মোৰ মূৰটো ঘূৰাইছে। মোৰ বহুত ভোক লাগিছে। ৰবা শুন আৰু অলপ সময়। মই অতি সোনকালে তোমালোকক কিবা খুৱাম। তৰুৱে দূৰত কিছুমান ফল ভাহি অহা দেখিলে। বহুত কষ্টৰে তৰুৱে ফলকেইটা ধৰিব পাৰিলে। তৰুৱে আটাইখিনি ফল তিনিওজন ল'ৰা ছোৱালীক ভগাই দিলে। কিন্তু তৰুৱে এতিয়াও নিজৰ গিৰিয়েকৰ কথা ভাবি চিন্তিত হৈ আছিল। আপুনি কলৈ গুচি গ'ল? মই ক'ত বিচাৰো আপোনাক? হে ভগৱান, আপুনি আৰু কিমান দুখ দেখুৱাব মোক? আমাৰ সৰু সৰু ল'ৰা ছোৱালী আছে। আমাৰ কি হ'ব ভগৱান, আমাক দয়া কৰা। তৰুৱে নাও চলাই চলাই বহুত দূৰ গৈ পালে। তাই বাটতে লগ পোৱা সকলো মানুহকে গিৰিয়েকৰ বিষয়ে সুধিলে। কিন্তু তাইৰ গিৰিয়েকৰ বিষয়ে কোনেও একো নাজানিছিল। লাহে লাহে সন্ধিয়া হ'বলৈ ধৰিলে আৰু ল'ৰা ছোৱালী কেইজনৰ পুনৰ ভোক লাগিবলৈ ধৰিলে। তৰুৰো ভোকত অৱস্থা কাহিল হৈ পৰিল। মা, আমাৰ বহুত ভোক লাগিছে। দুদিন হ'ল আমি ভালকৈ একো খাদ্যই খাবলৈ পোৱা নাই। আই, মই তোমালোকৰ বাবে ক'ৰ পৰা খাদ্য আনো? মই একো বুজিবই পৰা নাই যে আমাৰ এতিয়া কি হ'ব। আমি বাচি থাকিম নে নাই? সাৱটি ধৰি বহুত কান্দিলে। তেতিয়াই তৰুৱে হঠাৎ এটা অদ্ভুত শব্দ শুনা পালে। তৰুৱে মূৰ ঘূৰাই চাওঁতে দেখিলে যে তাত এখন বহুত ডাঙৰ নাও আছে। আই, এয়া কি? ইয়াত এই গাঁওখনত ইমান ডাঙৰ জাহাজৰ দৰে নাও ক'ৰ পৰা আহিল? আমি চৰকাৰৰ ফালৰ পৰা আহিছো। আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আমি সকলোকে এজন এজনকৈ বচাম। এজনে ৰছী এডাল তলত পেলাই দিলে আৰু তৰু আৰু তিনিওজন ল'ৰা ছোৱালীকে এজন এজনকৈ ওপৰলৈ তুলি আনিলে। তৰুৱে ল'ৰা ছোৱালী কেইজনক আনন্দত দেখি বহুত সুখী হ'ল। কিন্তু তাই এতিয়াও নিপেন নিৰুদ্দেশ হৈ থকাৰ বাবে চিন্তিত হৈ আছিল। তেতিয়াই ল'ৰা ছোৱালী কেইজনে চিঞৰিবলৈ ধৰিলে। দেউতা, দেউতা, আপুনি ক'ত গুচি গৈছে? মই আপোনাক কিমান বিচাৰিছো। যেতিয়া মই ঘৰলৈ আহি আছিলো তেতিয়া হঠাতে এটা শিলত খুন্দা খালো। এওঁলোকে মোক পাৰত দেখি ইয়ালৈ লৈ আহিলে আৰু মোক বচালে।